हेलो फ्रेंड्स की खबर आपनालोকৰ সকলে চাগে ভালে আশা কৰো সকলে ভালে থাকক फ्रेंड्स আৰু এইপিনে দেখিছেনে फ्रेंड्स মই ক'ত আহিছো আজি আহিছো মোৰ বাইদেউ ঘৰৰ ওচৰ বাইদেউ ঘৰত আহিছো মই আৰু বাইদেউ ঘৰত মই বহুত দিনৰ পৰা আহু কৰি ভাবি আছিলো তে আহিব পৰা নাছিলো আজি আহিলো আৰু আমাৰ মাও মানে বহুত দিনে বাইদেউক খোজি থৈছিলে ফুলৰ গছ তে বাইদেউ কৈছিলে আহি হেনে লৈ যাব বুলি কিন্তু আমাৰ সময় নিমিলে মাৰ আৰু মোৰ ঘৰৰ কামৰ কাৰণে আহু কৰি হেনে বহুত দিনৰ পাছতহে আজি সময় পালো আহিব কাৰণে আৰু সময় মিলে হেনে একদম ধুনীয়াকৈ ঘৰৰ কাম চাম শেষ কৰি হেনে এতিয়া মই আহি হেনে বাইদেউ ঘৰত একদম যোনটোৱে ভাল লাগি আছে গছ সেইটোৱে লৈ আছো আৰু আমাৰ মানে বাইদেউৱে কৈ আছে যে এটো কাজ যতেই দিবা তাতেই হৈ যাব আৰু এটো ঠানিৰ পৰাই হয় আৰু হয়ও বহুত ভাল লাগিছে কালাৰৰ এই গাছটো মানে ধুনীয়া কালাৰ কফি কালাৰৰ গাছটো ইমান মৰম লাগিছে কালাৰটো আৰু এতিয়া আমাৰ মানে আমাৰ সৰু বাইদেউৰ ছোৱালীটোক লৈ আহিছিলো আৰু আমাৰ এই বাইদেউ লৈ আছে বাইদেউ লৈছে কাৰণে মই এতিয়া ধৰ ফুলৰ গাছবিলাক ল'ব পাৰিছো আৰু হিপিনে মানে এইপিনে মানে আমাৰ এই গোলাপ ফুলৰ গছ মানে বাইদেউ কৈ আছে এইপিনে ল'ব পাৰিবা গোলাপ ফুলৰ গছ আছে তে মই এতিয়া এয়া দেখিলে ঠানিৰ পৰা গোলাপ ফুলৰ গছ হয় তে মই এতিয়া ঠানিৰ ললো চিনে আৰু এতিয়া ৰঙা নহয় হেতু ৰঙা আছিল নেকি গোলাপ কিবা এটো হল গোলাপী কালাৰৰ মানে গোলাপ ফুল আৰু হেতু আছিল ৰঙা আছিল নেকি এনেকুৱা দুটা ঠানি ললো আৰু এতিয়া বাইদেউ কৈছে আৰু এটা লোৱা বুলি তে মই আৰু এটা ললো এয়া আৰু ইমান ধুনীয়া মানে হিখিনি ঠাইখিনি দেখিছেনে ধুনীয়াকৈ ৰাতিপুৱা ৰ'দ পৰিছে হেউজিয়া গাছবিলাকৰ ইমান মৰম লাগিছে ঠাইখিনি আৰু বহুত ভাল লাগে সকলোৱে এনেকুৱা ধৰ মানে বিচাৰে কিন্তু সকলোৰে ঘৰত নহয় আৰু ধুনীয়া কৰি ইমান যত্ন কৰি এনে ফুলৰ গাছ উঠাইছে এই দেখিছেনে ৱালত বা মানে সাইডে ইমান ধুনীয়া কৰি যত্ন কৰিছে মই আৰু হিপিনে লোৱাৰ পাছত আৰু ইপিনে মানে এটা গছ দেখিলো ইমান ধুনীয়া মানে এই বগা ফুলটো দেখিছেনে মোৰ ওচৰৰে একদম মানে কি কয় আদাৰ গাছবিলাক যেনেকুৱা একে সেম হেনুকাই গাছটো কিন্তু বহুত ভাল লাগিছে এই গাছটো মই নাম নাজানো কিন্তু ইমান ধুনীয়া লাগিছে আৰু বাইদেউ কৈছে ইমান ধুনীয়া গন্ধটো বহুতখিনি গছ আছিল কাৰণে মই আৰু কি কৰিলো ভিনিক মাতি হেনা মানে ভিনিৰ লগতে আহিলো এতিয়া গছখিনি লৈ তাৰপিছত ভিনিয়ে আৰু কামতে লাগি গল ভিনিয়ে ক'লে যে মই ৰুই দিম দিয়া তুমি মোক তামোল খুৱাই দিয়া আৰু ইয়া তামোলখিনি মই খুৱাই দিলো কাৰণ ভিনিৰ হাতত মাটি আছিল চালি বুলি খুৱাই দিলো আৰু মায়ে কাটি দিলে তামোল তাৰপিছত মই ভিনিক আনি হেনা দিলো আৰু ভিনিয়ে দি কামত লাগি গৈছে